গ্ৰীষ্মৰ প্ৰকোপ এই শীৰ্ষক কবিতাটি মই আপোনালোকৰ মাজত আগবঢ়াইছোঁ। প্ৰকৃতি বৰ্তমান ৰুষ্ট, খহিবই লাগিব ৰুষ্ট গ্ৰীষ্মৰ প্ৰকোপ, খহিবই লাগিব ৰুষ্ট গ্ৰীষ্মৰ প্ৰকোপ, আনে কৰি যোৱা সেই ভুলৰ যাতনা, উৎকট গৰমৰ মাজত প্ৰাণ বচোৱাৰ চেষ্টা, ধৰাৰ সকলোৰেই আজি হেৰাইছে চেতনা। নিষ্ঠুৰ ৰাক্ষসৰূপী কিছু মানৱ জাতিবোৰে, নিষ্ঠুৰ ৰাক্ষসৰূপী কিছু মানৱ জাতিবোৰে প্ৰকৃতিৰ ধ্বংসযজ্ঞ অবিৰাম চলাইছে। তাহানিৰ পৰাই আজিও একেদৰেই প্ৰকৃতিৰ ওপৰত অত্যাচাৰ বঢ়াইছে। নিমাতী কন্যা হৈ ধন গোটোৱাত ব্যস্ত চৰকাৰী তেনে ৰক্ষকসকল কিছুমান, নিমাতী কন্যা হৈ ধন গোটোৱাত ব্যস্ত চৰকাৰী তেনে ৰক্ষকসকল কিছুমান, চকুৰ আগেৰেই পাৰ হৈ গৈছে গছ বাঁহ কাঠ, উদং হৈছে আজি বন জংঘল ভৈয়াম। নিমাতী কন্যা হৈ ধন গোটোৱাত ব্যস্ত চৰকাৰী তেনে ৰক্ষকসকল কিছুমান, চকুৰ আগেৰেই পাৰ হৈছে গছ কাঠ বাঁহ, উদং হৈছে আজি বন জংঘল ভৈয়াম। দায় দুখ ধৰোতাও নাই কোনো আজি, নাই কোনো শাস্তিমূলকৰ ব্যৱস্থা, হাঁহি মুখেৰেই পাৰ হৈছে বনজ সম্পদ, টনকিয়াল কৰি গৈছে ক্ষন্তেকীয়া অৱস্থা। খলীলাৰ যদি এই ধাৰাবাহিকতা চলি থাকিবহি সদায়, মৃত্যুৰ কিৰিলি শুনিবলৈ বেছি দিন নাই। ক্ষন্তেকীয়া জীৱনৰ বাবে লোৱা আনন্দ ভাই, লোৱা আনন্দ ভাই। ধন্যবাদ।